মই আজি ঢেকিয়াজুলি সমষ্টি আমাৰ কংগ্ৰেছ দল লগতে ঢেকিয়াজুলিবাসী মোক আজি আদৰিছে। বিপুল হাজাৰ হাজাৰ মানুহ আজি উপস্থিতিত মোক আদৰিছে। মই সঁচাকৈ উৎফুল্লিত হৈছোঁ যে আজি যি জনশ্ৰোতা আপোনালোকে দেখিছে ঢেকিয়াজুলি সমষ্টিত আপোনালোকে হাজাৰ হাজাৰ আমাৰ কৰ্মী তথা ঢেকিয়াজুলিবাসী ৰাইজ ওলাই আহিছে। আনকি আপোনাৰ আই মাতৃসকলো ওলাই আহিছে। আই মাতৃসকলেও জানে মই এগৰাকী সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, এগৰাকী মই মানে হস্তীৰ লগত যুদ্ধ কৰিবলৈ গৈ আছোঁ, যিয়ে নেকি ধনবল বাহুবল। তো আজি মোক আই মাতৃসকলে 10 টকা 20 টকা মোক পইচা মোক অৱদান দিছে যে আপুনি এই ধৰণে আমি সহায় কৰিম, যে এই মানুহজন অত্যাচাৰৰ পৰা যাতে আমাক ঢেকিয়াজুলি মানে ৰক্ষা কৰিব লাগে, সেইকাৰণে তেওঁলোকে মোক সহায় কৰিছে। মানে চেকিং মানে চাওক, আৰক্ষী প্ৰশাসনে উইদাউট SST এই মুহূৰ্তত উইদাউট SST তেওঁলোকে চেক কৰিব নোৱাৰে মোৰ গাড়ী তন্নতন্নকৈ। তেওঁলোকে মোৰ গাড়ীখন ৰখাইছে, ৰখাই পেলাই যিহেতু তেওঁলোকৰ ওচৰত SST টীম নাছিলে, SST টীম তেওঁলোকৰ পিছত 20-25 মিনিটৰ পিছত আহিছে। 20-25 মিনিটৰ পিছত যেতিয়া SST টীম আহিছে, SST টীমে আপোনাৰ বৰচলা যিটো আৰক্ষী চকী আছে তাত গৈ পেলাই তেওঁলোকে মোৰ তন্নতন্নকৈ গাড়ীখন মানে তালাচী কৰিছে। তো ইয়াৰ পৰা মই এটা কথা গম পালোঁ যে মোৰ গাড়ীখন যেতিয়া মই আহি আছোঁ, যদি মোৰ গাড়ীখন তেওঁলোকে তালাচীয়ে ল'ব লাগে, মানে ফ্লাইং স্কোৱাডে টীমটো যদি চেক কৰিব লগা আছিলে বা তালাচী কৰিব লগা আছিলে, তেতিয়াহ'লে টীম থাকিব লাগিছিলে। তেওঁলোকে গাড়ীখন ৰখাইছে। তো ইয়াৰ পৰা মই এইটো গম পালোঁ যে আৰক্ষী প্ৰশাসনে এতিয়াও কোনোবা এগৰাকী মানে চৰকাৰৰ কোনোবা মানে নেতা বা কোনোবা এজন মন্ত্ৰী বা কোনোবা এজন বিধায়ক বা কোনোবা পালি নেতাৰে আদেশত তেওঁলোকে এই ধৰণৰ মোক মানে কালি হাৰাশাস্তি কৰা নিচিনাই অনুভৱ হৈছে। কাৰণ মোৰ যিহেতু সময় নষ্ট হৈছে, নিৰ্বাচনৰ সময়ত মোৰ 1 মিনিটো বহুত মূল্যৱান। মোৰ প্ৰায় তাত 40 মিনিটমান তেওঁলোকে মোৰ সময় অপব্যয় কৰিছে। গতিকে মই আহ্বান জনাওঁ যে আৰক্ষী প্ৰশাসনে এই ধৰণৰ বহতীয়া হৈ থাকিব নালাগে, এতিয়া নিৰপেক্ষ ভূমিকা ল'ব লাগে। কাৰণ MCC লাগু হৈছে, মডেল কোড অফ কণ্ডাক্ট লাগিছে। গতিকে তেওঁলোকে নিৰপেক্ষ ভূমিকা লওক। মই গুৱাহাটীৰ পৰা আহোঁতে মোক 4-5 জেগা আগতে বহুতে ফ্লাইং স্কোৱাডে মোৰ গাড়ীখন তালাচী চলাইছে ৰাস্তাত। তেওঁলোকে মোৰ ৰাস্তাতে তালাচী চলাব লাগে, আৰু তেওঁলোকে মোক গাড়ী থানাত ৰাখি থানাত মোক বহুৱাই গাড়ী তালাচী কৰাটো মই ভাবোঁ এইটো আইনসংগত নহয় আৰু যুক্তিসংগত নহয়। গতিকে এই ধৰণৰ কামৰ পৰা আমাৰ আৰক্ষী বিষয়াসকলে অলপ আঁতৰি থকাটো ভাল। মইতো নাভাবোঁৱেই শক্তিশালী। তেওঁৰ মাত্ৰ 5টাহে ভোট আছে ছিংগাল। আমাৰ ঢেকিয়াজুলি আমাৰ জনগোষ্ঠীৰ মানুহ, আমাৰ বড়ো ভাই জনগোষ্ঠীসকলৰ মানুহ, আমাৰ বিভিন্ন ইয়াত থলুৱা মানুহ আছে, সকলো ইয়াত স্থানীয় মানুহসকল আছে। তেওঁৰ মাত্ৰ অশোক সিংহালৰ 5টা ভোট আছে ছিংগাল। তো আমি ইমান মানুহ আমাৰ ভোটাৰ আছে, তো আমাৰ মানুহ ইয়াৰ প্ৰতিনিধিত্ব দিব। গতিকে মই তেওঁক প্ৰত্যাহ্বান বুলি মই নাভাবোঁৱেই। তেওঁ কি আছে ইয়াত? তেওঁ যদি ভাবিছে যে মই মানে প্ৰভাৱশালী মন্ত্ৰী, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দেখুৱাই থাকক। কাৰণ হিমন্ত বিশ্ব শৰ্মাই ক্ষয় মানি তেওঁক টিকেটটো দিয়ে। তেওঁহে ভয় খায় হিমন্ত বিশ্ব শৰ্মা। মই ভয় নাখাওঁ নহয় অশোক সিংহালক। গতিকে মই ক'লোঁ এই কথাটো। আৰু ভয় নাখালেতো তেওঁ যদি ভয় নাখালে তেতিয়া অশোক সিংহালক টিকেট নিদিলেহেঁতেন, ইয়াত এজন থলুৱা মানুহক দিলেহেঁতেন, খিলঞ্জীয়া মানুহক দিলেহেঁতেন। এতিয়া বহিৰাগতকহে দিছে তেওঁ টিকেট। আজি যিসকল মোৰ লগত আজি ৰাইজ ওলাইছে, কংগ্ৰেছ কৰ্মীসকল ওলাইছে, এইটো আমাৰ ভূত। তেওঁ ভূত কৈছিলে যে ভূত আহিব লাগিব, এইবিলাক আমাৰ ভূতেই। আৰু ভূতে যেতিয়া ধৰে তেতিয়া তাৰ উশাহ বন্ধ হৈ যাব, আৰু ইয়াৰ উশাহ বন্ধ হৈ যাব। আৰু সেইটোৱে আজি প্ৰমাণ হৈছে। আজি দেখিছে হাজাৰ হাজাৰ আজি কংগ্ৰেছ কৰ্মী ওলাই আছে যে নাই বুলি কৈছিলে, এতিয়া সেই আজি দুঃস্বপ্ন দেখিব। আজি মই কি কৰিছোঁ ঢেকিয়াজুলিত, আজি সেই দুঃস্বপ্নৰে আজি ৰাতি তেওঁ পাৰ কৰিব অশোক সিংহাল নগৰে। কিমান ভোটত জয়লাভ কৰিব বুলি ভাবে? ভোটৰ সংখ্যাটো মই আগত নকওঁ, কাৰণ মই মিছাবাদী ৰাজনীতি নকৰোঁ। মই এইবাৰ নিৰ্বাচনত মই নিশ্চিতভাৱে জয়ী হ'ম, বিপুল ভোটত জয়ী হ'ম। সংখ্যাটো যিহেতু ৰিজাল্ট যেতিয়া আহিব সেইটোৱে হ'ব। কাৰণ মই এনেই কৈ নুফুৰোঁ। অশোক সিংহালে ফিতাহী মাৰি ফুৰিছে 1 লাখ ডিফাৰেঞ্চ। 1 লাখ ডিফাৰেঞ্চ কেতিয়াবা গণি পাইছিলে? ইয়াত যে ঢেকিয়াজুলি 1 লাখ ডিফাৰেঞ্চ কেতিয়াবা পাইছে? তেওঁ যোৱাবাৰ কিমান ডিফাৰেঞ্চ জিকিছিলে? 30,000 ডিফাৰেঞ্চত জিকিছে। 1 লাখ ডিফাৰেঞ্চ হ'ব আৰু 70,000 ভোট পাব লাগিব। তেওঁ মেথমেটিক্সত কেঁচা। তেওঁ মানুহ জানো BCom পঢ়িছে, বাণিজ্য বিভাগ পঢ়িছে, কিন্তু অংকত কেঁচা আছিলে। সেইটোৱে কথা।